হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আকৌ শিকিলে নতুন ভ্লগ লৈ আজি মায়ে দোৰোণ শাক পাতত দিছে। ব'লক আমি এতিয়া দোৰোণ শাক বুটলোঁগৈ। এয়া মায়ে দোৰোণ শাক বুটলি আছে। এয়া আমি দোৰোণ শাক বুটলি আহিলোঁ। এয়া জলকীয়া, এয়া নহৰু আৰু এয়া জালুকে নহৰুৱে অকণমান খুন্দি দিব লাগিব। আমাৰ দোৰোণ শাক পাতত দিছে। বহুত ৰোগৰ কাৰণে ভাল দোৰোণ শাক। পাতত দি খালে তিতা নহয়। আপোনালোকেও খাই চাবচোন, বহুত ভাল, ৰোগৰ কাৰণেও বহুত ভাল। আপোনালোকৰ কাহ হ'লে এনেকৈ খাব পাৰিব পাতত দি, আৰু আপোনালোকৰ লিভাৰো ভাল হৈ থাকিব। আমি জুইৰ পৰা উলিয়ালোঁ। জুইৰ পৰা উলিয়াই আপোনালোকক দেখুৱাবলৈ নহ'লে। নিমখ সানি আমি এতিয়া পিটিকা কৰি ভাতৰ লগত খাম। খাবলৈ বহিছোঁ। এয়া দোৰোণ শাকৰ পিটিকা, এয়া ভাজি, এয়া দালি, এয়া চাটনি। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব। আজি ভ্লগটো ইমানতে সামৰণি মাৰিলোঁ। বাই।